ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মধুস্মিতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। অহাকালিলৈ হৈছে দিৱালী আৰু এইকেইটা দিন বহুত বেছি ভাল লাগি থাকে নহয়নে? দিৱালী পূজা কিবা নহয় কিবা এটা আহিয়ে থাকে আৰু অহাকালি হৈছে দিৱালী আৰু সেইকাৰণে আজি ভাবিছোঁ দে দিৱালী স্পেচিয়েল কিবা এটা মিঠাই বনাওঁ আৰু কিনো বনাওঁ কেনেকৈনো বনাওঁ আপোনালোককো দেখাওঁ বলক তেতিয়াহ'লে। এয়া হৈছে মই বনাইছোঁ দিৱালীৰ কাৰণে চুজিৰ গোলাপ জামুন আৰু কেনেদৰে বনাইছোঁ চাওঁ আহক। প্ৰথমে মই চুজিখিনি অলপমান গুড়ি কৰি লৈছোঁ কাৰণ মোৰ চুজিখিনি অলপ ডাঙৰ ডাঙৰ আছিলে। যদিহে আপোনালোকৰ মিহি চুজিটো হয় তেতিয়াহ'লে গুড়ি কৰি নল'লেও হ'ব, কিন্তু যিহেতু মোৰ চুজিখিনি অলপ ডাঙৰ আছিল সেইকাৰণে মই অলপ গুড়ি কৰি লৈছোঁ। আৰু এতিয়া গেছত কেৰাহী এটা দি পেলাই তাত মই দি দিছোঁ 1 চামুচ ঘি আৰু 1.5 কাপ গাখীৰ দি দিছোঁ। এয়া মই 1.5 কাপ গাখীৰ দি লৈছোঁ। আপোনালোকে অলপমান কম বেছি কৰি ল'ব পাৰিব, যদিহে আপোনালোকে চুজিৰ পৰিমাণ অনুযায়ী কম বেছি কৰিব পাৰিব। কিন্তু আপোনালোকে গাখীৰ চুজিখিনি সিজিব লগাকৈ তেনেকুৱাকৈ ল'ব, যাতে সেইখিনি গাখীৰ চুজিখিনি ভালদৰে সিজি যায় তেনেকুৱাকৈ ল'ব। আৰু এতিয়া মই গাখীৰখিনি সামান্য পৰিমাণৰ বুৰবুৰণি আহিবলৈ দিম। বহুত বেছি উতলিব নিদিওঁ, সামান্য পৰিমাণে বুৰবুৰণি অহাৰ পিছত ইয়াত মই চুজিখিনি অলপ অলপকৈ দি দিছোঁ। চুজিখিনি একেবাৰে ঢালি নিদিব, গোটা গোটা হৈ যাব পাৰে, সেইকাৰণে মই অলপ অলপকৈ দি পেলাই লৰাই দিছোঁ যাতে চুজিখিনি গোটা গোটা হৈ নাযায়। সেইকাৰণে মই অলপ অলপকৈ দি পেলাই লৰাই আছোঁ। আৰু এয়া চুজিখিনি দি পেলাই হৈ যোৱাত মই এইখিনি ভালদৰে লৰাই থাকিম। এইখিনি ভালদৰে লৰাই থাকিব, নহ'লে তলিত লাগি যাব পাৰে। আৰু এতিয়া ইয়াত মই দি দিছোঁ অলপমান চেনি বহুত বেছিকৈ দিয়া নাই, একেবাৰে কম পৰিমাণে চেনি দিছোঁ। চেনিখিনি দি পেলাই এইখিনি ভালদৰে লৰাই দিছোঁ। দিৱালী বুলি ক'লে মনবিলাক যে কিমান বেছি ভাল লাগে নহয়নে? সকলোৱে ঘৰবিলাক সজায় আৰু বহুত কিবা কিবি কৰে। আৰু ঠিক তেনেকৈ এইবাৰ ময়ো বনালোঁ ঘৰতে চুজিৰ গোলাপ জামুন। দোকানৰ পৰা যিমান কিনি নাখালেও অৱশ্যে ঘৰত নিজৰ হাতেৰে বনোৱা বস্তুটোৰ দৰে হ'বই নোৱাৰে নহয়নে? ঘৰত কিবা এটা নিজে হাতে বনাই খালে বহুত বেছি ভাল লাগে মনটো। আৰু যে কিবা এটা উৎসৱ আহিলে বা ঘৰুৱা কিবা এটা আহিলে মানে নিজকে ঘৰুৱা কামৰ মাজত ব্যস্ত কৰি ৰাখি বহুত বেছি ভাল লাগে। আৰু এয়া এতিয়া চুজিখিনি গোটা হৈ আহিছে, এয়া চাওকচোন। আৰু মই ইয়াত আৰু অলপমান গোটা কৰি ল'ম। আৰু এয়া কথা কৈ থাকোঁতে মোৰ চুজিখিনি হৈয়ে গ'ল। এয়া এইখিনি হৈছে। এতিয়া মই ডিছ এখনত এইখিনি ভালদৰে উলিয়াই ল'ম। উলিয়াই কিছু সময়ৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। গৰমেতো আৰু লাৰিব নোৱাৰি হাতেৰে, সেইকাৰণে মই কিছু সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। আৰু এতিয়া মই চুগাৰ চিৰাপটো বনাই লওঁ। এয়া চুগাৰ চিৰাপটো বনাবৰ কাৰণে মই চচপেন এটাত 1.5 কাপ পানী দি লৈছোঁ আৰু ইয়াত মই দি দিছোঁ 1 কাপ চেনি। চেনিখিনি মই ভালদৰে উতলিবলৈ দিম। আৰু এতিয়া মই ইয়াত দি দিছোঁ কেইপাতমান কেশৰ আৰু ইয়াত মই 2-3টামান ইলাচি দি দিছোঁ। দি পেলাই এইখিনি এতিয়া মই ভালদৰে উতলিবলৈ দিম। এয়া এইখিনি মই উতলি থাকিবলৈ দিম। একেবাৰে চেনিখিনি যেতিয়ালৈকে গোটা গোটা হৈ নাযায় তেতিয়ালৈকে মই এইখিনি উতলি থাকিবলৈ দিম। আৰু এয়া এতিয়া এইখিনি হৈ গ'ল। আৰু এতিয়া মই গেছটো অফ কৰি পেলাই এইখিনি অলপমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম।
আৰু এইফালে এতিয়া মই চুজিখিনিলৈ আহোঁ ব'লক। চুজিখিনি প্ৰথমে আটা মুঠাৰ নিচিনাকৈ ভালদৰে মুঠি ল'ব লাগিব, নহ'লে লাড়ুকেইটা ফাটি যাব চুজিৰ। সেইকাৰণে প্ৰথমতে আটা মুঠাৰ নিচিনাকৈ মুঠি ল'ব লাগিব। যদিহে আপোনালোকৰ হাতত বেছিকৈ লগা যেন লাগে, ইয়াত অলপমান ঘি দি ল'ব পাৰে। আৰু এতিয়া এইখিনি মোৰ ভালদৰে মুঠা হৈ গ'ল। আৰু এতিয়া এইখিনি মই এটা এটাকৈ ভালদৰে বলকেইটা বনাই ল'ম। আৰু বলকেইটা বনাই থাকোঁতে যদিহে আপোনালোকৰ হাতত লাগি ৰোৱা যেন লাগে, তেতিয়াহ'লে অলপ অলপ ঘি লগাই ল'ব, তেতিয়া ধুনীয়াকৈ হৈ যাব। যিহেতু এইখিনি চুজি হয়, সেইকাৰণে অলপ অলপ হাতত লাগি যাব পাৰে। সেইকাৰণে আপোনালোকে অলপমান ঘি লগাই ল'ব। আৰু বলকেইটা বহুত বেছি ডাঙৰ নকৰিব, বহুত বেছি সৰুও নকৰিব, কাৰণ যেতিয়া চুগাৰ চিৰাপটো দিয়া যাব তেতিয়া এইকেইটা আৰু ফুলিব। কাৰণে বহুত বেছি ডাঙৰ নকৰিব। আৰু এতিয়া মোৰ গোটেইকেইটা ৰেডি হৈ গ'ল। আৰু এতিয়া মই এইকেইটা ভাজি ল'ম। তাৰ কাৰণে মই গেছত কেৰাহী এটা উঠাই দিছোঁ আৰু তাত মই ৰিফাইন তেল দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাত মই ইয়াত এটা এটাকৈ লাড়ুকেইটা দি গৈছোঁ। লাড়ুকেইটা দিওঁতে ভালদৰে দিব, যাতে এটাৰ গাত এটা লাগি নধৰে। আৰু এইকেইটা ভালদৰে ৰংটো সলনি হোৱালৈকে ভাজি থাকিলে। আৰু জুইখিনি বহুত বেছিকৈ নাৰাখিব, বহুত কমকৈ নাৰাখিব, মিডিয়ামত ৰাখিব। আৰু এয়া দেখিছেনে, মোৰ বলকেইটা ভালদৰে কালাৰ চেঞ্জ হ'বলৈ ধৰিছে। আৰু এতিয়া মই এইকেইটা নমাই ল'ম। আৰু এনেদৰে গোটেইকেইটা মোৰ হৈ গ'ল। এতিয়া এইকেইটা মই চুগাৰ চিৰাপটো দি দিম। দি পেলাই 1 ঘণ্টামানৰ কাৰণে মই ঠাণ্ডা হ'বলৈ ৰাখি দিম। তেতিয়াহে আমাৰ গোলাপ জামুনকেইটা খাবলৈ ভাল হ'ব আৰু ধৰিবই নোৱাৰিব ঘৰত বনোৱা নে দোকানত বনোৱা। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ হৈছে। দেখাতেই যেন দোকানত বনোৱা যেন লাগিছে, নহয়নে? আৰু এনেকৈ যেতিয়া কিবা এটা বস্তু কষ্ট কৰি বনোৱা যায় আৰু ইয়াৰ ফলটো ভাল হয়, তেতিয়াহ'লে বহুত বেছি ভাল লাগে মনটো। শেষত সকলোকে দিৱালীৰ শুভেচ্ছা থাকিল। সকলোৰে মনবোৰ যাতে চাকিৰ পোহৰে উজ্বলাই তোলে, তাৰে কামনা কৰিলোঁ। আজিলৈ আহোঁ তেতিয়াহ'লে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।